আৰু আজি এই আন্দোলনৰ মাতৃ সমাজসকল আছে, মহিলাসকল আছে। আৰু যি এই কা বিৰোধী আন্দোলন যেতিয়া আমাৰ মা, আমাৰ আইসকল, মাতৃসমা আইসকল আৰু মহিলাসকলৰ যেতিয়া অংশগ্ৰহণ হৈছে, আপোনালোকে নিশ্চিত থাকক, আমি অসমৰ খিলঞ্জীয়া মানুহ নিশ্চিত হৈ থকা উচিত। য'ত এই আন্দোলনৰ মা আছে, য'ত আই আছে, য'ত মহিলা আছে, সেই আন্দোলন সফল হ'ব। সেই আন্দোলন কেতিয়াও কোনেও স্তব্ধ কৰিব নোৱাৰে। আলোচনাৰ মাজলৈ আমি বহুত কথা আলোচনা কৰি আছো, কিন্তু আলোচনাৰ মাজত মোৰ হঠাৎ এটা কথা মন পৰি গ'ল, আৰু এই কথাটো নোকোৱাকৈ কথাখিনি আৰম্ভ কৰাটো বৰ কঠিন হৈ যাব। আৰু সেই কথাটো হ'ল, চৰকাৰে বৰ বেয়া পোৱা কথা এটা কৰিলেতো ভাল হ'ব। চৰকাৰে বৰ বেয়া পায় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ যি আশা, যি উদ্যম, যি অনুপ্ৰেৰণা, যি আশা, যি সাহস, যি শক্তি, এই শক্তিৰ যি প্ৰকাশ সহ্য হোৱা নাই দিছপুৰত, উপলুঙা কৰে। তেওঁলোকে জাতি মাতি চৰকাৰ আৰু খিলঞ্জীয়া মানুহৰ প্ৰকাশ ভংগীক বেয়া পায় তেওঁলোকে, আৰু সেইকাৰণে মৰিগাঁৱৰ পৰা তেওঁলোকে বেয়া কোৱা কথাটোকে প্ৰথম কৰি লোৱাটো ভাল হ'ব। আৰু সেইটো হ'ল অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সাহস, উদ্যম, প্ৰেৰণা, শক্তি। সেই কথাটোকে প্ৰথম কৰি লওঁ। আপোনালোকেও ক'ব, একেলগে আমি এবাৰ দিছপুৰক শুনাই দিওঁ। চৰকাৰে বৰ বেয়া পায় এইটো। হিমন্ত বিশ্ব শৰ্মাইটো কয় যে কি হ'ব, এই কি হ'ব? অসমৰ বিভিন্ন জাতি জনজাতি, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ৰাইজৰ সাহস, উদ্যম, অনুপ্ৰেৰণা আৰু শক্তি জানি লোৱা উচিত। কৈয়ে থাকিম আমি, কৈয়ে থাকিম, কাৰণ এইটো আপোনালোকেও কৈ থাকিব, কৈয়ে থাকিব আপোনালোকে য'তেই নাযাওক, ৰাইজৰ সভা, কিবা অনুষ্ঠান, এইটোৱে আমাৰ বেয়া পোৱা কথাবোৰ ক'ব লাগে। কাৰণ খিলঞ্জীয়া মানুহৰ শক্তি, আমাৰ খিলঞ্জীয়া মানুহৰ যিটো শক্তি, তেওঁলোকে বেয়া পায়। এতিয়া সমবেত ৰাইজ, আকৌ কম, শেষলৈ আকৌ কম, কথা একে সৰল। আমি কিয় বিৰোধিতা কৰিছো আপোনালোকেও ভালকে জানে। গোটেই অসমৰ মাতৃসমা আইসকল ওলাই আহিছে, মহিলাসকল ওলাইছে, প্ৰদূষণ কৰ্মচাৰী পৰিষদে আহ্বান দিছে, এদিন কৰ্মবিৰতি হ'ল। 31 তাৰিখে তেওঁলোকে তেখেতসকলে ক'লা বেজ পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ কৰিব। প্ৰদূষণ উকিল সন্থাৰ আহ্বানত অধিবক্তাসকলে কোৰ্ট কাছাৰী ওলাই আহি প্ৰতিবাদ কৰিছে। আমাৰ জ্যেষ্ঠ নাগৰিক, আমাৰ অভিভাৱকসকলে প্ৰতিবাদ কৰিছে। সকলো স্তৰৰ, কাৰ নাম ল'ম? অসমৰ শিল্পী সমাজটো সাংঘাতিক। জুবিন গাৰ্গ আৰু অসমৰ আজি অনুপম আছে, অজয় আছে, বৰষা গ'ল। শিল্পী সমাজে বা সন্মুখৰ পৰা নেতৃত্ব দি আছে। সকলো স্তৰৰ ৰাইজ ওলাই আহিছে, সকলোৱে বুজি পাইছে কা বেয়া, এতিয়া কা ভাল কা বেয়া এইটো বুজি নাপায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ কেবিনেট আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়কসকল। আমি স্পষ্টকৈ কৈছো দুটা কথা। ঐতিহাসিক অসম আন্দোলন, মৰিগাঁও ৰাইজৰ যি অৱদান, সেই অসমৰ ৰাইজে সদায় নতকৰে স্বীকাৰ কৰি আহিছে, স্বীকাৰ কৰি যাব। ঐতিহাসিক অসম আন্দোলন 860গৰাকী শ্বহীদ হ'ল, হাজাৰ হাজাৰ চিৰজীৱনৰ কাৰণে পংগু হ'ল, গুলীবিদ্ধ হ'ল, আমাৰ ভাতৃ ভগ্নী ধৰ্ষণ কৰা হ'ল। আৰু ৰাইজৰ চূড়ান্ত ত্যাগৰ পিছত অসম চুক্তি সম্পাদিত হ'ল। দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি কৰ্মচাৰী সমাজ ওলাই আহিল, ছাত্ৰ ছাত্ৰী এটা বহুমূলীয়া শিক্ষাৰ বছৰ হেৰুৱালে, চুক্তি সম্পাদন হ'ল। আৰু 1985 চনৰ 15 আগষ্টত যেতিয়া প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা ক'লে যে অসম চুক্তি সম্পাদন হৈছে, সংসদৰ মজিয়াত পেছ হ'ল। সকলো ৰাজনৈতিক দলে আদৰণি জনালে। তেতিয়া বাজপেয়ী আদবানীয়েও আদৰণি জনাই দিলে। তাৰপিছত সংসদৰ আকৌ পেছ হ'ল, সংসদৰ আলোচনা হ'ল, আৰু অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় দফাকেইটাক নাগৰিকত্ব আইনৰ 6ক এটা দফা দি আইনগত ৰূপ দিলে। অৰ্থাৎ অসম চুক্তিৰ বিদেশী নাগৰিকৰ দফাটো আইনগত ৰূপ পালে, চিটিজেনশ্বিপ এক্টৰ নাগৰিকত্ব আইনৰ এটা অংশীদাৰ হ'ল, এটা দফা হ'ল। 85 ক'লে যে নহয়, ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি, আন্তঃৰাষ্ট্ৰীয়
তেওঁলোকৰ চুক্তি আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে থিৰাং হ'ল যে ৭১ চনলৈকে অহা হিন্দু মুছলমান অসমত থাকিব, নাগৰিকত্ব পাব, কিন্তু ৭১ পিছত হিন্দু মুছলমান বহিষ্কাৰ হ'ব। ৮৫ চুক্তি। আৰু আজি ২০১৯ চনত এখন কেন্দ্ৰীয় চৰকাৰ আহি কৈছে নহয় এতিয়া ২০১৪ চনলৈকে ৭১ পৰা ২০১৪ চনলৈকে অহা ৪৩ বছৰ অসমত থকা হিন্দু বাংলাদেশীক আমি নাগৰিকত্ব দিম। কেনেকৈ আমি মানি ল'ম? সমগ্ৰ দেশৰ হৈ ৭১লৈকে ৫১ পৰা ৭১লৈকে হিন্দু মুছলমানৰ আমি বুজা ল'লো। ৭১ পিছত হিন্দু মুছলমান কোনো বাংলাদেশী বুজা আমি ল'ব নোৱাৰো। আৰু বিজেপি দলৰ চৰকাৰে নিজৰ ভোটকেইটাৰ কাৰণে ৭১ পৰা ২০১৪লৈ ৪৩ বছৰ অসমত থকা এই বাংলাদেশীক নাগৰিকত্ব দিব খুজিছে হিন্দু বাংলাদেশী। আমি কৈছো আমি নামানো। দ্বিতীয় কথাটো হ'ল এই অসম চুক্তিক উলংঘা কৰি কথা নামানো। দ্বিতীয় কথাটো হ'ল যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ নিয়ম নাই। কমিউনিয়েল সাম্প্ৰদায়িক এখন আইন, এখন অসাংবিধানিক সংবিধান বিৰোধী, সেইকাৰণে নামানো। আমি অসমৰ ৰাইজে সংবিধান মানি আছো, সংবিধানৰ বিৰোধিতা কাম কৰিছে দিল্লী, আমি নামানো। খোলা কথা, এইকেইটা কথাকে আমি ৰাজপথত আন্দোলন কৰিবলগীয়া আছে আৰু এইকেইটা কথাকে আমি আগুৱাই নিম। কাৰণ আমি ইতিমধ্যে অসমৰ প্ৰবঞ্চনাৰ সমস্যাই আমাক কোঙা কৰি পেলাইছে। আকৌ বিদেশী বুজা আমি ল'ব নোৱাৰো। কোনোবাই কৈছে যে ছাত্ৰ সন্থাই এই আন্দোলনটো বা বিভিন্ন জনগোষ্ঠীয় সংগঠনে হিন্দু বাংলাদেশী কথা কয়, ইমান হিন্দু বাংলাদেশীক মুছলমান বাংলাদেশী কথা ক'বলৈ পাহৰি গ'ল নেকি? তেওঁলোকে পাহৰি গ'ল। অসম আন্দোলনৰ সময়ৰ পৰা ৰাইজে আমি কৈ আছো, অসমৰ ৰাইজে, মৰিগাঁও ৰাইজে কৈ আছে, বিদেশী হিন্দুৱে হওক মুছলমানে হওক। আৰু আজিও আমি মৰিগাঁৱত থিয় হৈ ক'ব খোজো, ৭১লৈকে অহা হিন্দু মুছলমান অসমত থাকিব। ৭১ পিছত হিন্দু মুছলমান এজনৰ বিদেশী বুজা আমি নলওঁ। আমি অবৈধ হিন্দু বাংলাদেশীৰ বিৰোধী, অবৈধ মুছলমান বাংলাদেশীৰ বিৰোধী। এই কথা বিভ্ৰান্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰি লাভ নাই। আকৌ কয় যে চুক্তিখনত বোলে দুখ হৈ গ'ল। চুক্তিত তেওঁলোকে ত্ৰুটি উলিয়াই, দুখ উলিয়াই। আমি অসম আন্দোলন পাহৰি যোৱা নাই। ইয়াত যিসকল জ্যেষ্ঠ আছে তেখেতসকলে জানে, আমাৰ নতুন প্ৰজন্মই অসম আন্দোলন দেখা নাই, শুনিছে পিতৃ মাতৃৰ পৰা। যিসকল অসম আন্দোলন জড়িত জানেই। আৰু সেই সময়ত ৭৯ চনৰ পৰা ৮৩ পৰা ৮৫ এই দুটা অধ্যায়ত অসম আন্দোলন যিসকলে কৰিলে দেখিলে, আমি সকলোৱে বুজি পাওঁ যে সেই সময়ত এইখনে এখন উত্তম চুক্তি আছিল। কিন্তু এই চুক্তিখন যোৱা ৩৪টা বছৰ, চুক্তি হৈ যোৱা ৩৪ বছৰ হ'ল। ৩৪ বছৰে কাৰ্যকৰী নকৰিলে, কোনে নকৰিলে? দীঘলীয়া সময়ৰ কাৰণে কংগ্ৰেছ দল, 10 বছৰ বিজেপি দলৰ চৰকাৰ, 10 বছৰ এজিপি, তাত CPI CPM তাত সংলগ্ন হৈ আছে। এই দলবিলাকে অসম চুক্তি ৰূপায়ণে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান নকৰিলে তেওঁলোক ব্যক্ত হ'ল। দোষী তেওঁলোক, চুক্তিখন দোষী নহয়। চুক্তিখন তেতিয়াই কাৰ্যকৰী কৰা হ'লে ৩৪ বছৰে আজি স্থায়ী সমাধান হ'লহেঁতেন। আজিও সমস্যাৰ সমাধান চুক্তিত আছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ণ কৰিলে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান হ'ব। টাইম বাউণ্ড একশ্যন প্লেন লাগিব আমাক। আৰু সেইকাৰণে তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে। আন এটা বিষয়, ৰাইজক বিভ্ৰান্ত কৰিবলৈ তেওঁলোকে কেইবাটাও কথা কৈছে। এইবোৰ কথা পাতি আছো, আজি মৰিগাঁৱত আকৌ পাতিবলৈ লৈছো। যেতিয়া কা বিৰোধী যেতিয়া আন্দোলন হ'ল ইয়াৰ আগৰবাৰ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত যেতিয়া আন্দোলন ব্যাপক হৈ গ'ল, মিজোৰামত তাত ৰাইজে কৈ দিলে বাই বাই ইণ্ডিয়া, ৱেলকাম চাইনা। 7খন ৰাজ্যত যেতিয়া আন্দোলন ব্যাপক হ'ল, দিল্লীয়ে ভাবিলে যে 7খন ৰাজ্য কেনেবাকৈ ভাঙিব পাৰি নেকি, উত্তৰ পূৰ্বাঞ্চলৰ একতা কেনেবাকৈ ভাঙিব পাৰি নেকি, তাৰ এটা যুঁজা চলিল। আৰু সেইকাৰণে এইবাৰ কেব আনোতে ক'লে যে উত্তৰ পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট যিবোৰ ৰাজ্যত আছে তেওঁলোকক ৰেহাই দিয়া হ'ল। ৰেহাই মানে কি, এইটো সময়হে ক'ব, কিন্তু কৈ দিলে যে ৰেহাই। আৰু ক'লে যে ষষ্ঠ অনুসূচী যিবোৰ ঠাইত আছে এইবোৰ ৰেহাই। এতিয়া ইনাৰ লাইন পাৰ্মিট আছে মেঘালয়, উত্তৰ লাইন পাৰ্মিট আছে মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, 3খন ৰাজ্যত বোলে কাৰ্যকৰী নহয়। ষষ্ঠ অনুসূচীৰ ৯৫% আছে মেঘালয়। আমাৰ BJD 4খন, পাৰ্বত্য জিলা 3খন, 7খন জিলাত প্ৰযোজ্য বুলি নহয়। মৰিগাঁৱৰ পৰা আমি
দিল্লী দিছপুৰৰ চৰকাৰক সুধিব খোজো, মোদী ডাঙৰীয়া, মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ যিবোৰ MLA, মন্ত্ৰী, সাংসদ সুধিব খোজো। সৰল প্ৰশ্ন আমাৰ, কাখন যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে বেয়া, ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি বেয়া, তেতিয়া অসমৰ আৰু উত্তৰাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কেনেকৈ ভাল হ'ল? প্ৰশ্ন দিয়ক, আমাক উত্তৰ দিয়ক। আমাক বেলেগে পাক ফুকে বুজাব নালাগে। দিল্লীয়ে কৈছে, দিছপুৰে কৈছে।